আজি অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন লৈ আহিছোঁ আৰু এই প্ৰশ্নসমূহৰ বিষয়ে মই ডিটেইলছভাৱে আলোচনা কৰিম আৰু সহজ প্ৰশ্ন লৈ আহিছোঁ, কিন্তু এই সহজ প্ৰশ্নটো অতি লাগতিয়াল হয়, কাৰণ মানুহে বহুত টান আহিব বুলি ভাবি বহুত টানখিনি চাই যায়, কিন্তু সহজ সৰল বস্তুখিনি নোৱাৰে। মই ভগ্নাংশৰ ওপৰত কেইটামান কুৱেশ্যন লৈ আহিছোঁ আৰু ভগ্নাংশ কেনেকুৱা হয় এই বস্তুৰ বিষয়ে পূৰা এক্সপ্লেইন কৰি যাম। ইয়াত প্ৰথম কুৱেশ্যনটো আছে কি প্ৰকৃত ভগ্নাংশ কি? প্ৰকৃত ভগ্নাংশ কি? আমি ইজি বুলি ভাবোঁ, কিন্তু ইজি বুলি ভাবি নাচাওঁ, পিছত কি হয় যেতিয়া এক্সামৰ সময়ত কনফিউজ হৈ যায় তেতিয়া আৰু সেই অংকটো থাকিবলগীয়া হয়। একেবাৰে ইজি হয় প্ৰকৃত ভগ্নাংশ। যিবোৰ ভগ্নাংশ কি হয় চাওক, এইটো কি হৈছে, এইটো 2/5, এইটো 5/4 আছে, 10/5 আছে আৰু 110/109 আছে। আমি দেখা পালোঁ যে ওপৰটোতকৈ লবতকৈ হৰটো ডাঙৰ হয়। যিটো ভগ্নাংশ লবতকৈ হৰটো ডাঙৰ হয় সেই ভগ্নাংশটো কি বুলি ক'ব? প্ৰকৃত ভগ্নাংশ বুলি ক'ব। ঠিক আছে, যিটো ভগ্নাংশ লবতকৈ, এইটো কি হৈছে, লবতকৈ এইটো হৰৰ ডাঙৰ, সেইটো প্ৰকৃত ভগ্নাংশ। আমি দেখা পালোঁ যে এইটো কি হয়, লবটো ডাঙৰ আছে, এইটো ডাঙৰ হয়, এইটো সৰু হয়, এইটো হ'ব নোৱাৰে, এইটো ডাঙৰ আছে, ঠিক আছে, এইটো হ'ব নোৱাৰে, এইটো ডাঙৰ আছে এইটোতকৈ, ঠিক আছে, এইটো হ'ব নোৱাৰে, কি সেইকাৰণে এইটো কি হ'ব, শুদ্ধ উত্তৰটো এইটো হ'ব। প্ৰকৃত ভগ্নাংশ সাধাৰণতে এনেকুৱা হ'ব পাৰে 1/2 হ'ব পাৰে, 3/4 হ'ব পাৰে। 2 নম্বৰ কুৱেশ্যনটো কি আছে? অপ্ৰকৃত ভগ্নাংশ কি কৈছে? অপ্ৰকৃত ভগ্নাংশ কোনটো? আমি তাৰ উল্টা হ'ব। আগতে কি ক'লোঁ, এইটো লব হয়, এইটো কি হয়, হৰ হয়। কি হয়, যদি কি হয়, লবটো হৰতকৈ ডাঙৰ থাকে, লবটো কি হয়, লবটো হৰতকৈ কি হয়, ডাঙৰ হয়, তেতিয়াহ'লে কি হ'ব, অপ্ৰকৃত ভগ্নাংশ হ'ব। যেনেকুৱা ধৰি লওক এইটো কি আছে, এইটো কি আছে, এইটো 100/120 আছে, এইটো ডাঙৰ হয়, তেতিয়াহ'লে এইটো হ'ব নোৱাৰে, অপ্ৰকৃত ভগ্নাংশ। তাৰপিছত এইটো 19/20 আছে, এইটো হ'ব নোৱাৰে, এইটো প্ৰকৃত ভগ্নাংশ হয়। এইটো প্ৰকৃত ভগ্নাংশ হয়, এইটো হ'ব নোৱাৰে, এইটো অপ্ৰকৃত ভগ্নাংশ, কাৰণ 9 ইজ গ্ৰেটাৰ দেন 8 হয়, হয়নে? গতিকে এইটো প্ৰকৃত ভগ্নাংশ হয়। একেবাৰে ইজি বস্তু হয়, যি প্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰত আপোনালোকে এই ফৰ্মুলাখিনি লিখি ল'ব যে কি প্ৰকৃত ভগ্নাংশ কি হয়, লব আৰু হৰ থাকে, কিন্তু লব কি হয় সৰু হয়, লবটো হৰতকৈ সৰু হয়। আৰু অপ্ৰকৃত ভগ্নাংশত কি হয়, লব কি হয়, ডাঙৰ হয় হৰতকৈ, এইটো ডাঙৰ হয়। এইটো ফৰ্মুলাটো লিখি ল'ব, ইজি হয়। আৰু এইটো ফৰ্মুলা মেথছটো কি হয়, প্ৰেক্টিছ কৰিব লাগিব আৰু লিখিব লাগিব। যেতিয়া লিখিব তেতিয়াহে প্ৰেক্টিছ হ'ব, আৰু নিলিখিলে আপোনাৰ মনত নৰয়। এইখিনি সৰু বস্তু হয়, ইজি বস্তু হয়, দেখাত ইজি লাগে, কিন্তু পিছলৈ যেতিয়া কামত লাগিব তেতিয়া মনত নাথাকিব পাৰে। গতিকে এই ফৰ্মুলাসমূহ ইজিভাৱে যদি মনত ৰাখিব পাৰে তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম নহ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন চাওক। 3 নম্বৰ কুৱেশ্যনটো কি কৈছে, মিশ্ৰ ভগ্নাংশ কি? মিশ্ৰ ভগ্নাংশ কাক বোলে? মিশ্ৰ ভগ্নাংশ এইটো কিয় প্ৰকৃত ভগ্নাংশ হয়, এইটো প্ৰকৃত ভগ্নাংশ হয়, এইটো অপ্ৰকৃত ভগ্নাংশ হয়, কিন্তু এইটো মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশটো কি হয়, একচুৱেলি এনেকুৱা হয়, ভগ্নাংশৰ পৰা হয়। ছাপোজ এইটো কি আছে, 9/7 আছে, এইটোক যদি আমি 9ক যদি 7 ডিভাইড কৰোঁ, এবাৰ যাব, এবাৰ গ'লে 7 × 7, 7 ইয়াত বহাই দিলে কি হ'ব, ইয়াত কিমান থাকিব, ইয়াত 2 ওলাই আহিব। এই 1টো কি হ'ব, এইটো কুৱেণ্টেন হয়, কুৱেণ্টেন 1 হয়, ৰিমাইণ্ডাৰ 2 হয়, আৰু ডিভিজৰ ইজিকেলটো কিমান হয়, 7 হয়। গতিকে ইয়াৰ পৰা আমি ফৰ্মুলা এটা বনাব পাৰোঁ। কি ফৰ্মুলা বনাব পাৰোঁ, যে মিক্স ফ্ৰেকশ্যন M হয়, মিশ্ৰ ভগ্নাংশ মিক্স ফ্ৰেকশ্যন বুলি কয়, M হয়, তেতিয়াহ'লে কি হ'ব, কুৱেণ্টেন ডিভাইডেড বাই ৰিমাইণ্ডাৰ ডিভাইডেড বাই কি হয়, ডিভিজৰ। এই ফৰ্মুলাটো মনত ৰাখিলে তেতিয়াহ'লে আপোনালোকে ইজিলি কি হ'ব, মিশ্ৰ ভগ্নাংশ ইজিলি বুজি পাব। মিক্স ফ্ৰেকশ্যন তেতিয়াহ'লে চাওক, এইটো আৰৰ ভেলু, কিউ ভেলুটো কিমান আছে, 1 আছে, আৰৰ ভেলুটো 2 আছে, আৰু ডিৰ ভেলুটো 3 আছে। গতিকে এইটো এটা মিক্স ফ্ৰেকশ্যন হয়। মিক্স ফ্ৰেকশ্যন মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশৰ এটা ৰূপ। গতিকে এই বস্তুটো মনত ৰাখিব। মিক্স ফ্ৰেকশ্যন, গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ল 3/1/2। এই কথাটো মনত ৰাখিব। তাৰপিছত কুৱেশ্যনটো চাওঁ, কি কৈছে, 3/4 আৰু 9/12 এইটো ভগ্নাংশ প্ৰকৃত ভগ্নাংশ
নে অপ্ৰকৃত ভগ্নাংশ নে মিশ্ৰ ভগ্নাংশ বা এটাও নহয় 3/4 প্লাছ 9/12 4 আৰু 12 এলচিএম কিমান হ'ব 12 হ'ব 2 দিলে 2 টাইম যাব 6 টাইম যিখিনি যোনে এলচিএম ওলোৱা নাজানে সেইটো লিখি ল'ব 1 এইটো 3 2 × 2 × 1 × 3 ইজিকেলটো কিমান হ'ব 12 গতিকে এইটো কিমান হ'ব 12 হ'ব 12 3 এই 4 12 মাজত কিমান টাইম যাব 3 টাইম যাব প্লাছ এইটো 9 ইজিকেলটো কিমান হ'ব এইটো 3 3 যায় 9 হ'ব প্লাছ 9 এইটো 12 ইজিকেলটো কিমান হ'ব না 18/12 গতিকে ওপৰটো ডাঙৰ আছে তলৰটো কি আছে সৰু আছে তেতিয়াহ'লে কি হ'ব অপ্ৰকৃত ভগ্নাংশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপ্ৰকৃত ভগ্নাংশ ঠিক আছে একেবাৰে ইজিভাৱে এনেকৈ মনত ৰাখিব যেতিয়া আপোনালোকে প্ৰেক্টিছ কৰিব তেতিয়া শ্বৰ্টকাট কৰিব পাৰিব আৰু শ্বৰ্টকাট কৰিব পাৰিব প্ৰেক্টিছটো আগত শ্বৰ্টকাটৰ বিষয়ে পিছে ভাগিলে আপোনাৰ একোৱেই নহ'ব কাৰণ এইটো মনত নৰ'ব যোনে প্ৰেক্টিছ কৰি নিজে শ্বৰ্টকাট লৈ বনাই ল'ব সেইটো আৰু বেষ্ট আৰু তাতকৈ উপায় হেৰি নাই আৰু সেইকাৰণে শ্বৰ্টকাটৰ বিষয়ে নাভাবিব তাৰপিছৰ কুৱেশ্যনটো চাওঁ কি আছে বিয়োগ কৰিব লাগে ভগ্নাংশ বিয়োগটো বহুতবাৰ আহে সাধাৰণ বস্তু হয় কিন্তু ইয়াত যেতিয়া কৰিব হয় তেতিয়া অলপ প্ৰব্লেম হ'ব পাৰে যদি মনত নাহে তেতিয়া কেনে হ'ব যোগৰ নিচিনা বিয়োগটো কৰিব লাগিব 2 আৰু 2 লসাগু কিমান হ'ব 2 হ'ব তেতিয়াহ'লে 3 - 1 হ'ব ইজিকেলটো কিমান হ'ব 2/2 কাটাকাটি কৰিলে ইজিকেলটো কিমান হ'ব 1 ওলাই আহিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1 তাৰপিছৰ কুৱেশ্যনটো চাওঁ ভগ্নাংশ পূৰণ কেনে কৰে এইটোৱে ভগ্নাংশ পূৰণটো যোগতকৈ ইজি হয় 9 × 27 হ'ব এইটো 21 × 20 গতিকে এইটো পূৰণটো এইটোৱে হ'ব সাধাৰণ বস্তু হয় এবাৰ চাই কিনে মনত ৰাখি গ'লে প্ৰব্লেম নাই খালি অলপ লিখি থ'লে হ'লে এটা অংক এতিয়া কনচেপ্টটো ক্লিয়াৰ হ'ব লাগে কনচেপ্ট ক্লিয়াৰ নহ'লে প্ৰব্লেম কিহৰ কাৰণে আপুনি মুখস্থ কৰি কেইটা মনত ৰাখিব সেইকাৰণে কনচেপ্ট ক্লিয়াৰ কৰিব সেইকাৰণে সাধাৰণ বস্তুৰ পৰা আৰম্ভ কৰিছোঁ মই একেবাৰে ইজি বস্তুৰ পৰা আৰম্ভ কৰিছোঁ যাতে ইজিৰ পৰা কমপ্লেক্সলৈ যাম ভগ্নাংশ হৰণটো কেনে কৰে ভগ্নাংশটো হৰণটো পূৰণৰ নিচিনাই হয় একেই হয় যে 1/3 × এই হৰণৰ ঠাইত এই বস্তুটো মনত ৰাখিব লাগিব এই হৰণৰ ঠাইত পূৰণ কৰি দিম কেতিয়া তেতিয়া কি হ'ব এই তলৰটো ওপৰত যাবগৈ আৰু এই ওপৰটো তলত নামি আহিব হৰণৰ ঠাইত কি হ'ব পূৰণ কৰিলোঁ তেতিয়াহ'লে 9/4 হৈ যাব তেতিয়াহ'লে কাটাকাটি কৰিব পৰা যায় 1 টাইম যাব এইটো কিমান টাইম যাব 3 টাইম যাব ওপৰত কি থাকিলে 1 × 3 তলত থাকিলে 1 × 4 ইজিকেলটো 3/4 গতিকে এনেকুৱা ধৰণৰ হৰণ কৰিব পৰা যাব ভগ্নাংশৰ হৰণটো একেবাৰে ইজি হয় গতিকে আপোনালোকে সহজে মনত ৰাখিব পাৰিব যিখিনি জানে সেইখিনিতো প্ৰব্লেম নাই কিন্তু যিখিনি মানে হেৰি কৰিছে মানে এইখিনিৰ ওপৰত ধ্যান দিয়া নাই মানে একেবাৰে সৰু বস্তু একেবাৰে ইজি বস্তু হয় সেই হিচাপে ধ্যান দিয়া নাই লঘিষ্ঠ আকাৰত মানে সৰু আকাৰলৈ ল'ব লাগে তেতিয়াহ'লে চোৱা কি কৰিম 148/24 আমি একেবাৰে চিম্পল কৰি কৰোঁ 2 দি কাটোঁ 1 টাইম যাব ইয়াত কেইবাৰ যাব 2 বাৰ যাব 14 মাজত 7 বাৰ যাব 18 মাজত 4 বাৰ যাব আকৌ 2 দি দিয়া 6 বাৰ যাব আকৌ 2 দিলে কেইবাৰ যাব 3 বাৰ যাব হেৰি মাজত কেইবাৰ যাব 7 বাৰ যাব গতিকে 37টো মৌলিক সংখ্যা হয় 37/6 গতিকে এইটো হ'ল ইয়াৰ লঘিষ্ঠ আকাৰ কাৰণ এটা যদি মৌলিক সংখ্যা ওলায় 37টো কি হয় মৌলিক সংখ্যা কাৰণ 37টো আৰু ভাঙিব নোৱাৰোঁ 1ৰ বাহিৰে তাৰপিছৰ কুৱেশ্যনটো চাওঁ দশমিকত প্ৰকাশ কৰা এইটো ইম্পৰ্টেঞ্চ হয় দশমিকত প্ৰকাশ কৰা কেনেকৈ কৰিব 4/5 আছে ঠিক আছে আমি কাম এটা কৰোঁ একেবাৰে কেইবাটা নিয়মত কৰিব এইটো হৰণ কৰিলে দশমিকলৈ প্ৰকাশ হৈ যাব কিয় আমি হৰণ নকৰি পূৰণ কৰিম ইয়াৰ লগত কি ইনটু কৰিলে 100 নহ'লে 1010 এনেকুৱা বনাব লাগিব ইয়াত 10 হ'ব ইয়াতো 2 ইনটু কৰিব লাগিব ইয়াতো কি কৰিব লাগিব 2 ইনটু কৰিব লাগিব তেতিয়াহ'লে কি হ'ব এইটো 10 হৈ যাব এইটো কি হ'ব 8 হৈ যাব তেতিয়াহ'লে চোৱা ইয়াত দশমিক ক'তো নাই মানে ইয়াত আছে ঠিক আছে এই দশমিকটো মই এইটো চাইডলৈ আনিলে ইয়াৰ পৰা 0টো কমি যাব অৰ্থাৎ আমি এনেকুৱা লিখিব 0.8 এই 0টো উঠি গ'ল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো এইটো বা এনেকুৱা কৰিব পাৰোঁ 4 5 দি দিলে কিমান নাযায় পইণ্ট দিলে ইয়াত 0 এটা আহিব কেইবাৰ যাব 8 বাৰ যাব 8 × 5 = 40
কিন্তু এইটো ইজি হিচাপে কৰিছোঁ, কিন্তু কেতিয়াবা ডাঙৰ সংখ্যা এটা থাকিলে তেতিয়া ক্ষেত্ৰত অলপ প্ৰব্লেম হ'ব পাৰে। যেনেকুৱা ধৰি লওক 1 2 3 6 1 2 1 ধৰি লওক এইটো কি আছে 1 0 0 0 0 0 এইটো এনেকুৱা ধৰণৰ ক্ষেত্ৰত অলপ প্ৰব্লেম পাব পাৰে। এইটো আমি ইজি হিচাপ কৰিব পাৰোঁ কেনেকৈ যে পইণ্ট কেইটা আছে, শূন্য কেইটা আছে 1 2 3 4টা, গতিকে পইণ্টটো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ইয়ালৈ আহি যাব ইয়ালৈ। গতিকে আমি এইটো এনেকুৱা লিখিব পাৰোঁ যে 123.6121 গতিকে এনেকুৱা ধৰণৰ শ্বৰ্টকাট লিখিব পাৰে। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনটো চাওক কি ধৰণৰ। দশমিকৰ যোগ কৰা বা বিয়োগ কৰা অলপ প্ৰব্লেম হয় কিছু নকৰিলে। এইটো কি নহয়, এইটো আমি এনেকুৱা পাতি ল'ব পাৰোঁ 1.023 আৰু 3.009 আৰু 0.921 যোগ কৰি দিলে হ'ল একেবাৰে ইজি। 13 3 ইয়াত কিমান থাকিব 5, ইয়াত 9 পইণ্ট, ইয়াত 4, গতিকে এনচাৰটো কিমান হ'ব 4.953। গতিকে এনেকুৱা ধৰণৰ যোগ বিয়োগ বস্তুখিনি ইজি হয়, কিন্তু বহুত দিন যদি প্ৰেক্টিছ কৰা নাযায় তেতিয়াহ'লে এই বস্তুখিনি বহুত টান হৈ যায়, হাৰ্ড হৈ যায়। সেইকাৰণে মই ইয়াত বহুতে জনা মানুহ থাকিব পাৰে, কিন্তু সেইখিনি কাৰণে কোৱা নাই, যিখিনি নজনাখিনি আছে সিহঁতৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ স্পেচিয়েলি বাবে। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো চাওঁ। এইটো কি কৈছে ভগ্নাংশলৈ ল'ব লাগে 0.321 এইটো ভগ্নাংশলৈ ল'ব পাৰে। ভগ্নাংশৰ পৰা আমি দশমিকলৈ প্ৰকাশ কৰিলোঁ, কিন্তু ভগ্নাংশৰ পৰা এতিয়া দশমিকৰ পৰা এতিয়া ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব লাগে। এইটো কেনেকৈ কৰিব চাওক, তলত একো মানে 1 এটা আছে, এইটো কল্পনা কৰক। তেতিয়াহ'লে আমি কি কৰোঁ, এই ইয়াৰ লগত কি কৰিম, কেইটা নাম্বাৰ আছে দশমিকৰ পিছত 1 2 3, সেইকাৰণে 1 দি কিনে 3টা 0 পূৰণ কৰি দিম 1000। ইয়াত দিলে ইয়াতো দিব লাগিব, তেতিয়াহ'লে এইটো কি হ'ব 1000 হৈ যাব। এইটো কি হ'ব, এই এটা 0 কমি গ'ল মানে পইণ্টটো ইয়াত এইটো চাইডে আহিলে, আৰু এটা 0 কমি গ'ল মানে পইণ্টটো ইয়াত আহিলে, আৰু এটা 0 কমি গ'ল মানে পইণ্টটো ইয়াত আহিলে, অৰ্থাৎ কি হ'ব 321.00। এই পইণ্টটো নিদিলেও হ'ব, কোনো আপত্তি নাই আমাৰ, এই পইণ্টটো নিদিলেও আমাৰ আপত্তি নাই। গতিকে ভগ্নাংশৰ ৰূপত লিখিলে কি হ'ব, এইটো 321/1000। গতিকে এইটোৱে শুদ্ধ উত্তৰ। আপোনালোকে যদি এই ভিডিঅ'টো উপকৃত বুলি ভাবে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, আৰু মই চিৰিজভাৱে লৈ যাম বস্তুখিনি একেবাৰে তলৰ পৰা ওপৰৰ লেভেললৈকে। একেবাৰে মই ইজিৰ পৰা হাৰ্ডলৈকে যাম। একেবাৰে ইজি কুৱেশ্যনবোৰ কি হয়, ইজি বুলি ভাবি থোৱা যায়, তাৰপিছত কি হয় এইখিনি